हेलो फ्रेंड्स, तुम्हालोকক আগো স্বাগতম জানাইছো মোৰ চেনেলত নতুন এটা ভিডিঅ' নতুন এটা এনালাইসিছত। ঠিক আছে, আজিৰ ভিডিঅ'ত আমি কথা পাতিম ৰং কুৱেশ্যনবোৰৰ ওপৰত। ঠিক আছে, কাটঅফৰ নৰ্মেলাইজেশ্যনৰ বহুতখিনি ভিডিঅ' দিলোঁ, বহুত ল'ৰা ছোৱালীয়ে ভাল পাইছে আৰু মোৰ ওপৰত বিশ্বাস কৰিছে, তাৰ বাবে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি কাটঅফ আৰু নৰ্মেলাইজেশ্যনৰ কথা নাপাতো, আজি কথা পাতিম যে কোন কোন শিফ্টত নম্বৰ বাঢ়িব আৰু নম্বৰ বাঢ়িব কিয় বাঢ়িব, কাৰণ সেইবোৰ শিফ্টত কি হৈছিল, প্ৰশ্ন ভুল আহিছিল। যদি ভুল প্ৰশ্ন আহে এছএছচি বোৰ্ডে কি কৰে, সকলোকে নম্বৰ দি দিব, কাৰণ ভুল প্ৰশ্নত অবজেকশ্যনটো এৰাইজ কৰিবই গোটেই ভাৰতবৰ্ষত কোনোবা নহয় কোনোবাই। গতিকে অবজেকশ্যন এৰাইজ কৰাৰ পিছত সবৰে নম্বৰ বঢ়াই দিয়া হয়। ঠিক আছে, গতিকে আজি মই ডেট ৱাইজ, শিফ্ট ৱাইজ আৰু কুৱেশ্যনো কৈ দিম যে কোনটো কোনটো কুৱেশ্যন ভুল আছিলে, সেইটো কুৱেশ্যনো কৈ দিবলৈ চেষ্টা কৰিম। গতিকে বহুত কষ্ট কৰিছোঁ, এটা অনুৰোধ ৰাখিছোঁ আপোনালোকৰ লগত যে এই ভিডিঅ'ত যিমান ভিউজ আহিব সিমানে কিন্তু ছাবস্ক্ৰাইবাৰ আহক বুলি মই আপোনালোকক বিনম্ৰ প্ৰাৰ্থনা কৰিছোঁ, কাৰণ এইটোত মই বহুত কষ্ট কৰিছোঁ। সঁচা কথা কৈছোঁ, কোনো এটা ভিডিঅ'ত ইমান কষ্ট কৰা নাই। মোৰ নতুন চেনেল, নতুনকৈ ইউটিউবত আহিছোঁ, আজি 20 দিন হ'ল। 20 দিনত 544টা ছাবস্ক্ৰাইব হৈছে এতিয়ালৈকে এই ভিডিঅ'টো বনোৱালৈকে। গতিকে মই বহুত হেপী, কাৰণ ল'ৰা ছোৱালীয়ে মোৰ ওপৰত বহুত বিশ্বাস কৰিছে, যিবোৰ কাটঅফৰ ভিডিঅ' দিছে তাতো বহুত বিশ্বাস কৰিছে। গতিকে আই এম হেপী, বাট এই ভিডিঅ'ত বহুত কষ্ট কৰিছোঁ। এটা অনুৰোধ, তোমালোকৰ কাৰণে ইমান কষ্ট কৰিছোঁ, যাতে ছাবস্ক্ৰাইবৰ বটনটো প্লিজ প্ৰেছ কৰি দিয়া। তোমালোকৰতো প্ৰেছ এটাহে কৰিব লাগে, নতুন আপডেটো পাই থাকিবা, কিন্তু তাৰ পৰা মই কিমান মটিভেশ্যন মই পাম সেইটো তোমালোকক বুজাব নোৱাৰোঁ। প্লিজ 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 হাম্বল ৰিকুৱেষ্ট কৰিছোঁ, যিমান ভিউজ আহিব এই ভিডিঅ'ত সিমানে যাতে ছাবস্ক্ৰাইবাৰো আহক, সেইটো বিনম্ৰ অনুৰোধ কৰিছোঁ। এতিয়া দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰিম। অলপ দীঘল হ'ব পাৰে, কাৰণ প্ৰতিটো শিফ্ট আৰু প্ৰতিটো ডেটৰ আৰু প্ৰতিটো কুৱেশ্যনৰ কথা পাতিম। গতিকে স্কিপ নকৰাকৈ চাবা বুলি অনুৰোধ ৰাখিলোঁ। ঠিক আছে, ইয়াত মই এইটো এনেকৈ লিখি ৰাখিছোঁ, ডেট, শিফ্ট আৰু ছাবজেক্ট। ঠিক আছে, আৰু কুৱেশ্যনো আছে বাৰু, কি কুৱেশ্যন আছে, তোমালোকৰ যদি এনচাৰ কি আছে তোমালোকে চাব পাৰিবা। ঠিক আছে, তো মই এনেকৈ লিখি দিম ডেট, ঠিক আছে, তাৰপিছত শিফ্ট কোনটো আছিলে সেইদিনা, ঠিক আছে, আৰু ছাবজেক্ট, কি ছাবজেক্টত ভুল আহিছিলে। ঠিক আছে, ঠিক আছে, আৰু কুৱেশ্যনত ক'বলৈ চেষ্টা কৰিম যদি পাৰোঁ কোনটো কুৱেশ্যন আছিলে। ঢেৰ প্ৰশ্ন আছিলে আৰু বহুত প্ৰশ্ন ভুল আহিছে এইবাৰ, ইমান ভুল আগত অহা দেখা পোৱা নাছিলোঁ। ঠিক আছে, গতিকে তোমালোকে এনচাৰকে খুলি চাবা। এতিয়া ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট মই যিমান পাইছোঁ মই চিৰিয়েলি ডেট ৱাইজ যাম। 25 জানুৱাৰীত যাৰ পৰীক্ষা আছিলে, 25 জানুৱাৰী যাৰ পৰীক্ষা আছিলে থাৰ্ড শিফ্টত, ঠিক আছে, তো 25 জানুৱাৰী থাৰ্ড শিফ্টত হিন্দীৰ এটা প্ৰশ্ন ভুল আহিছিলে। 25 জানুৱাৰী থাৰ্ড শিফ্টত হিন্দীৰ এটা প্ৰশ্ন ভুল আহিছিলে। ঠিক আছে, গতিকে 25 জানুৱাৰী থাৰ্ড শিফ্টত যাৰ যাৰ পৰীক্ষা আছিলে তাৰ নাম্বাৰ বাঢ়ি যাব। ঠিক আছে, ঠিক আছে, 25 জানুৱাৰী থাৰ্ড শিফ্টত যাৰ যাৰ পৰীক্ষা আছিলে তাৰ নম্বৰ বাঢ়ি যাব। কোনোবাই যদি টোটেল যিমানেই পাইছে টেনশ্যন ল'ব নালাগে। ভুল প্ৰশ্নত যদি তোমালোকৰ শুদ্ধ হৈ মাৰ্কছ আহিছে তেতিয়াও টেনশ্যন ল'ব নালাগে, মাৰ্কছ নকমে, চবকে মাৰ্কছ দিয়া হ'ব। মানে 25 জানুৱাৰী থাৰ্ড শিফ্টত যাৰ যাৰ পৰীক্ষা আছিলে সিহঁতৰ এটা কুৱেশ্যন মানে 2 মাৰ্কছ বাঢ়িলে। ঠিক আছে, যদি নেগেটিভ লাগিছে তেতিয়াহ'লে আৰু 0.5 আৰু বাঢ়িব। ঠিক আছে, যাৰ নেগেটিভ লাগিছে সেইটো প্ৰশ্নৰ কাৰণে 2.5 বাঢ়িব, আৰু যাৰ লগা নাই তাৰ 2 বাঢ়িব। ঠিক আছে, আৰু যাৰ কাৰোবাৰ যদি শুদ্ধ হৈ আহিছে তেতিয়াহ'লে 2 থাকিব। ঠিক আছে, গতিকে 25 জানুৱাৰী থাৰ্ড শিফ্ট যাৰ যাৰ পৰীক্ষা আছিলে সিহঁতক বধাই দিছোঁ মই, সিহঁতৰ মাৰ্কছ বাঢ়িলে টেনশ্যন ল'ব নালাগে। তাৰপিছত 27 জানুৱাৰীৰ কথা ক'ম, চবৰে কথা ক'ম, মই যিমান দেখিবলৈ পাইছোঁ সিমান কৈছোঁ। 27 জানুৱাৰী শিফ্ট 4th শিফ্ট যাৰ যাৰ আছিলে কমেণ্ট কৰিবা। 25 জানুৱাৰী 4th শিফ্টত জিকেৰ এটা প্ৰশ্ন ভুল আহিছে। 27 জানুৱাৰী 4th শিফ্টত জিকেৰ এটা প্ৰশ্ন ভুল আহিছে দেই। 27 জানুৱাৰী 4th শিফ্টত এটা জিকেৰ প্ৰশ্ন ভুল আহিছিলে, ফেমিলি প্লানিঙৰ ওপৰত প্ৰশ্ন আছিলে।
ফেমিলি প্ল্যানিঙৰ ওপৰত আছিলে, মানে কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাত ফেমিলি প্ল্যানিঙৰ কথা সুধি কোৱা হৈছিল, তেনেকৈ আছিলে প্ৰশ্নটো। আৰু সেই প্ৰশ্নটোত শুদ্ধ উত্তৰ হ'লেহেঁতেন ষষ্ঠ 5 year প্ল্যানিঙত হৈছিলে সেইটো ফেমিলি প্ল্যানিঙৰ ওপৰত, কিন্তু তাত 6 এইটো নাছিলে। বাৰু কুৱেশ্যনৰ কথা ইমান গুৰুত্ব দিব নালাগে, কাৰণ পৰীক্ষা হৈ গ'ল। কিন্তু 27 জানুৱাৰী 4th শিফ্টত যাৰ পৰীক্ষা আছিলে তাৰ মাৰ্কছ বাঢ়িব। কিয় বাঢ়িব? 2 মাৰ্কছ জিকে আছিলে, কাৰোবাৰ নেগেটিভ লাগিছে যদি 2.5 বাঢ়িব। এইটো নৰ্মেলাইজেশ্যনৰ কথা কোৱা নাই, নৰ্মেলাইজেশ্যন হ'বলৈ বাকী আছে। এইটো ডাইৰেক্ট বাঢ়িব, কাৰ কাৰণে? ৰং কুৱেশ্যনৰ কাৰণে। ঠিক আছে, তো যাৰ যাৰ চিত্ৰত ভুল আহিছিলে সিহঁতৰটো ৱাহ বাবা ৱাহ হৈ গ'ল। কিন্তু এটা অনুৰোধ, স্কিপ নকৰিবা, বহুত কষ্ট কৰিছোঁ। ঠিক আছে, চাউণ্ডৰ প্ৰব্লেম হৈ আছিল কাৰণে এটা মাইকো আজি কিনিলোঁ বাৰু। আৰু তোমালোকক এটাই অনুৰোধ কৰিছোঁ, এই ভিডিঅ'ত প্লিজ হাত জোৰ কৰি হাম্বল ৰিকুৱেষ্ট কৰিছোঁ, ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকৰ কাৰণে কৈছোঁ, এনেকৈ বটম এটা প্ৰেছ কৰি দিলে একো নাযায়, কিন্তু মই বহুত কিমান মটিভেট পাম সেইটো মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ। ঠিক আছে, এটা অনুৰোধ, ছাবস্ক্ৰাইব কৰি দিবা যদি কৰা নাই, আৰু স্কিপ নকৰিবা, মই চবৰ কথা কৈ আছোঁ। তাৰপিছত 27 জানুৱাৰীৰ পিছত 1 ফেব্ৰুৱাৰী, ঠিক আছে, 1 ফেব্ৰুৱাৰী ছেকেণ্ড শিফ্টত কাৰ জিকেৰ এটা প্ৰশ্ন ভুল আহিছিলে। 27 জানুৱাৰী 4th শিফ্টত জিকেৰ প্ৰশ্ন ভুল আছিলে, আৰু 1 ফেব্ৰুৱাৰী ছেকেণ্ড শিফ্টতো জিকেৰ এটা প্ৰশ্ন ভুল আহিছিলে। ঠিক আছে, গতিকে সেইটো প্ৰশ্নটো চবৰে মাৰ্কছ বাঢ়িব। ঠিক আছে, সেই প্ৰশ্নটো কি আছিলে জানানে? মই অলপ লিখি ৰাখিছোঁ ইয়াত। এই 1 ফেব্ৰুৱাৰী ছেকেণ্ড শিফ্টত জিকেৰ প্ৰশ্নটো, মই হিন্দীটো ইমান নাজানো, ঠিক আছে, সঁচা কথা কৈছোঁ, জানো ইমান এটা এক্সপাৰ্ট নহয় হিন্দীত। 1 ফেব্ৰুৱাৰী ছেকেণ্ড শিফ্টত জিকেৰ প্ৰশ্ন কি আহিছিলে? লিটাৰেচিৰ ওপৰত আহিছিলে, যে ক'ত মহিলাৰ শিক্ষা, মানে মহিলাৰ লিটাৰেচি পাৰ্চেণ্টেজ একেবাৰে ল' আছে ভাৰতৰ ভিতৰত কোনটো ৰাজ্যত। সেইটোৰ শুদ্ধ উত্তৰ হ'লেহেঁতেন বিহাৰ, কিন্তু এনচাৰ কিট তাৰ উত্তৰ ভুলকৈ আহিছে। গতিকে 1 ফেব্ৰুৱাৰী ছেকেণ্ড শিফ্টত জিকেৰ এটা প্ৰশ্ন ভুল আছিলে, গতিকে তাত যাৰ যাৰ পৰীক্ষা আছে দিছে ছেকেণ্ড শিফ্টত 1 ফেব্ৰুৱাৰীত, সিহঁতৰ মাৰ্কছ 2 মাৰ্কছ বাঢ়িব। ঠিক আছে, কাৰোবাৰ 0.5ও বাঢ়িব পাৰে, লগতে 2.5ও বাঢ়িব পাৰে যদি নেগেটিভ লাগিছে। ঠিক আছে, গতিকে সিহঁতকো মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিলোঁ। ঠিক আছে, তেতিয়া 1 ফেব্ৰুৱাৰীৰ পিছত 1 ফেব্ৰুৱাৰী গ'লো, আকৌ এটা 1 ফেব্ৰুৱাৰীটো এইটো কোনটো শিফ্ট? ছেকেণ্ড শিফ্ট। মজা, এক্সিলেণ্ট, বঢ়িয়া। 1 ফেব্ৰুৱাৰী ছেম শিফ্ট, ছেকেণ্ড শিফ্টতে হিন্দীৰ এটা প্ৰশ্ন ভুল আহিছিলে। এতিয়া কোৱা, এই ভিডিঅ' চাই কেনেকুৱা পাইছা? যাৰ যাৰ পৰীক্ষা 1 ফেব্ৰুৱাৰী ছেকেণ্ড শিফ্ট, কমেণ্টত জনাবা কেনেকুৱা পাইছা। আৰু এইটো 100% গেৰেণ্টি, 100% গেৰেণ্টি দিলোঁ মই, যদি SSCৰ মানুহে মাল খাই নাচায়। 100% গেৰেণ্টি, এইবোৰ প্ৰশ্ন ভুলে আছিলে দেই। গতিকে 1 ফেব্ৰুৱাৰী ছেকেণ্ড শিফ্ট হিন্দীটো প্ৰশ্ন ভুল আহিছিলে। তাৰমানে কি প্ৰশ্ন আছিলে, ৰ'বাচোন, ইয়াত আছে যদি, লিখা আছে যদি, মই লিখিছিলোঁ 1 ফেব্ৰুৱাৰী ছেকেণ্ড শিফ্ট ন হিন্দী। 1 ফেব্ৰুৱাৰী ছেকেণ্ড শিফ্ট হিন্দীৰ, হয় নে নহয়? 1 ফেব্ৰুৱাৰী ছেকেণ্ড শিফ্ট হিন্দীত 1 ফেব্ৰুৱাৰী ছেকেণ্ড শিফ্ট হিন্দীত বিপৰীত শব্দ এটা আহিছিলে, আকৰ্ষণ। আকৰ্ষণৰ বিপৰীত শব্দ হয় বিকৰ্ষণ। আকৰ্ষণৰ বিপৰীত শব্দ কি? বিকৰ্ষণ। কিন্তু এনচাৰ কিট বিকৰ্ষণটো শুদ্ধ অহা নাই, বিপৰ্ষণ পোৱা থকাটো শুদ্ধ আহিছে, গতিকে এইটো ভুল আহিছে এনচাৰ কিট। ঠিক আছে, তো 1 ফেব্ৰুৱাৰীত হিন্দীৰ আছিলে আকৰ্ষণৰ বিপৰীত শব্দ, এইটো ভুলকৈ আহিছে এনচাৰ কিট। আৰু জিকেৰ এইটো মহিলাৰ শিক্ষাৰ ওপৰত আহিছিলে, বিহাৰ শুদ্ধ উত্তৰ আছিলে। তো 1 ফেব্ৰুৱাৰীত দুটা প্ৰশ্ন ছেকেণ্ড শিফ্টতে, ছেম শিফ্ট, চোৱা ছেকেণ্ড শিফ্ট, 1 ফেব্ৰুৱাৰী ছেকেণ্ড শিফ্টত দুটা প্ৰশ্ন ভুল আহিছে, এটা জিকেৰ এটা হিন্দীৰ। গতিকে দুটা প্ৰশ্ন 4 নম্বৰ, নেগেটিভ লাগিলে 0.5 1 নম্বৰ, 5 নম্বৰ বাহাৰ 100% চান্স আছে।
আৰু 4 নম্বৰটো 100% চান্সৰ কথা নহয়, 4 নম্বৰটো বাঢ়িবই। 1 ফেব্ৰুৱাৰী সেকেন্ড শিফটত যাৰ পৰীক্ষা আছিলে সিহঁতৰ কাৰণে মোৰ ফালৰ পৰা হাৰ্দিক অভিনন্দন জ্ঞাপন কৰিলোঁ। সিহঁতৰ মাৰ্কছ বাঢ়িল, কনফাৰ্ম, চিয়'ৰ এণ্ড চাৰ্টেইন। ঠিক আছে, কাৰ আছিলে কমেণ্টত কৰি জনাবা মোক। ঠিক আছে, তাৰপিছত 1 ফেব্ৰুৱাৰীৰ পিছত আমি কথা পাতিম 7 ফেব্ৰুৱাৰী। 7 ফেব্ৰুৱাৰী থাৰ্ড শিফটৰ কথা। থাৰ্ড শিফট, ঠিক আছে। 7 ফেব্ৰুৱাৰী থাৰ্ড শিফটত হিন্দীৰ এটা প্ৰশ্ন ভুল আহিছিলে। 7 ফেব্ৰুৱাৰী থাৰ্ড শিফটত হিন্দীৰ এটা প্ৰশ্ন ভুল আহিছিলে। ঠিক আছে, গতিকে 7 ফেব্ৰুৱাৰী থাৰ্ড শিফটতো 2 নম্বৰটো বাঢ়িলেই আৰু নেগেটিভ লাগিলে 2.5। সিহঁতকো মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিলোঁ। ঠিক আছে, তাৰপিছত 7 ফেব্ৰুৱাৰী, ঠিক আছে, সেকেন্ড শিফট, অথনি থাৰ্ড শিফট আছিলে, এইটো বেলেগ শিফট দেই, ডেট একেই যদিও এইটো বেলেগ শিফট। সেকেন্ড শিফটতো এটা প্ৰশ্ন ভুল আছিলে ৰিজনিঙৰ। কিহৰ? ৰিজনিঙৰ ভুল আছিলে। ৰিজনিঙৰ যদি মই প্ৰশ্নটো লিখিছো নেকি, ৰবা চাইছো। 7 ফেব্ৰুৱাৰী সেকেন্ড শিফট হয়নে? 7 ফেব্ৰুৱাৰী সেকেন্ড শিফট ৱৰ্ড প্ৰব্লেম আছিলে। এইটো 7 ফেব্ৰুৱাৰী সেকেন্ড শিফটত এটা ৱৰ্ড প্ৰব্লেম আছিলে, এনেকুৱা ষ্টে, ইয়াত ওপৰত লিখি দিছো ষ্টে, এনেকুৱা ইষ্টু, তাৰপিছত ASIY নে TY এনেকে আছিলে। এনসাৰ কি? যদি তোমালোকৰ সেইটো শিফটত পৰীক্ষা আছিল তেতিয়াহ'লে এনসাৰ কি চাব পাৰা। 7 ফেব্ৰুৱাৰী সেকেন্ড শিফটত ৰিজনিঙৰ এনেকুৱা এটা প্ৰশ্ন আছিলে, এইটো প্ৰশ্নৰ উত্তৰ ভুল আহিছে। ঠিক আছে, গতিকে 7 ফেব্ৰুৱাৰী সেকেন্ড শিফটতো 2 নম্বৰ বাঢ়িব। এতিয়ালৈকে কাৰ কথা পাতিলো? 25 জানুৱাৰী থাৰ্ড শিফট, 27 জানুৱাৰী ফৰ্থ শিফট, 1 ফেব্ৰুৱাৰী সেকেন্ড শিফটত 2টা, 7 ফেব্ৰুৱাৰী সেকেন্ড শিফট, 7 ফেব্ৰুৱাৰী থাৰ্ড শিফট। ইহঁতৰ মাৰ্কছ বাঢ়িব। আৰু আছে 25 এইটো 25 জানুৱাৰী কলো, 7 ফেব্ৰুৱাৰী কলো, এটা 8 ফেব্ৰুৱাৰী ফাৰ্ষ্ট শিফট, 8 ফেব্ৰুৱাৰী ফাৰ্ষ্ট শিফট, তাতো হিন্দীৰ এটা প্ৰশ্ন ভুল আহিছে। এবাৰ জানো কি কৰিছে এছএছচিয়ে ভগৱানে জানে। 8 ফেব্ৰুৱাৰী ফাৰ্ষ্ট শিফটত হিন্দীৰ এটা প্ৰশ্ন ভুল আহিছে, তাতো ল'ৰা ছোৱালীৰ মাৰ্ক বাঢ়িব। ঠিক আছে, তাৰ পিছত সিহঁতকো মোৰ ফালৰ পৰা অভিনন্দন। তাৰপিছত 9 ফেব্ৰুৱাৰী, ঠিক আছে, 9 ফেব্ৰুৱাৰী ফৰ্থ শিফট, 9 ফেব্ৰুৱাৰী ফৰ্থ শিফট, 9 ফেব্ৰুৱাৰী ফৰ্থ শিফটত ৰিজনিঙৰ এটা প্ৰশ্ন ভুল আছিলে। 9 ফেব্ৰুৱাৰী ফৰ্থ শিফটত ৰিজনিঙৰ এটা প্ৰশ্ন ভুল আছিলে। গতিকে 9 ফেব্ৰুৱাৰী ফৰ্থ শিফট যাৰ আছিলে সিহঁতৰ কাৰণেও মই অভিনন্দন জ্ঞাপন কৰিলোঁ, সিহঁতৰো মাৰ্কছ বাঢ়িব। আৰু 13 ফেব্ৰুৱাৰী সেকেন্ড শিফট, 13 ফেব্ৰুৱাৰী সেকেন্ড শিফট, ইয়াতো ৰিজনিঙৰ এটা প্ৰশ্ন ভুল আছিলে। ঠিক আছে, তো এতিয়া কাৰ কথা পাতিলো, প্ৰথমৰ পৰা কৈছো। 25 জানুৱাৰী থাৰ্ড শিফটত হিন্দীৰ প্ৰশ্ন ভুল আছিলে। তাৰপিছত 27 জানুৱাৰী ফৰ্থ শিফটত জিকেৰ প্ৰশ্ন ভুল আছিলে। 1 ফেব্ৰুৱাৰী সেকেন্ড শিফটতো জিকেৰ প্ৰশ্ন ভুল আছিলে। তাৰপিছত 1 ফেব্ৰুৱাৰী সেকেন্ড শিফটত আকৌ হিন্দীৰো প্ৰশ্ন ভুল আছিলে। 7 ফেব্ৰুৱাৰী থাৰ্ড শিফটত হিন্দীৰ প্ৰশ্ন ভুল আছিলে। 7 ফেব্ৰুৱাৰী সেকেন্ড শিফটত ৰিজনিঙৰ প্ৰশ্ন ভুল আছিলে। 8 ফেব্ৰুৱাৰী ফাৰ্ষ্ট শিফটত হিন্দীৰ প্ৰশ্ন ভুল আছিলে। 9 ফেব্ৰুৱাৰী ফৰ্থ শিফটত ৰিজনিঙৰ প্ৰশ্ন ভুল আছিলে। 13 ফেব্ৰুৱাৰী সেকেন্ড শিফটত ৰিজনিঙৰ প্ৰশ্ন ভুল আছিলে। গতিকে ইহঁতৰ মাৰ্কছ বাঢ়িব। আৰু লগতে ল'ৰা ছোৱালীহঁতক এটা কথাও কৈ দিওঁ তোমালোকক, যে টোটেল 76টা শিফটত পৰীক্ষা হৈছে। গোটেইখিনি শিফট আমি চেক কৰিবলৈ এতিয়ালৈকে সক্ষম হোৱা নাই। আমি চাই আছো, যিমান পাৰো তোমালোকে ৱেইট কৰা, আমি যিমান পাৰো শিফট ৱাইজ চাই আছো। এতিয়ালৈকে ইমানখিনি ধৰা পৰিছে আৰু বাকী ওলাব, চিয়'ৰ এণ্ড চাৰ্টেইন 100% ওলাব। যদি ওলাই মই তোমালোকক জনাম। ইমানটো ওলালে ইহঁতৰটো কাম হৈ গ'ল, আৰু ওলাব।
জানুৱাৰী মাহতো বহুত প্ৰশ্ন ভুল আছে, সেইবোৰ এতিয়াও ধৰা উলিয়াব পৰা নাই, মানে চল্ভ কৰিব লাগিবতো প্ৰথম। গতিকে কাম চলি আছে, কৰি আছোঁ কণ্টিনিউ দিন ৰাত তোমালোকৰ কাৰণে। কিন্তু এটা অনুৰোধ, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া চেনেল, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা বন্ধুসকলক, হোৱাটছআপৰ ষ্টেটাছতো লগাই দিবা, মুঠতে কৰিবা আৰু মোৰ কাৰণে কিবা এটা। ঠিক আছে, এটা অনুৰোধ কৰিলোঁ, আৰু নেক্সট ভিডিঅ'ত লগ পাম। আজিৰ ভিডিঅ'ত ইমানেই আছিল। ইহঁতৰ মাৰ্কছ বাঢ়িব, বাকী চিফ্টৰ কথাও মই ক'ম, কিন্তু ভুল আছিলে বাকী চিফ্টতো, কিন্তু ইমান চল্ভ কৰিব পৰা নাই সময়ৰ অভাৱত। ঠিক আছে, গতিকে নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে ৰানিং কৰি থাকিবা বুলি আশা কৰিছোঁ। তেতিয়ালৈকে টাটা বাই বাই। ঠিক আছে।